এয়া ভোগালী বিহুৰ উপলক্ষে আমি অকণমান ওলাই গৈছোঁ। ক'লৈ যাম? মোৰ য'ত জন্ম হৈছিলে সেই জন্ম ঠাইলৈ গৈ আছোঁ। এয়া মোৰ লগত আছে বাৰ্বি আৰু বৃষ্টি। বাৰ্বি বৃষ্টি এয়া ডাঙৰ ছোৱালী, এয়া মোৰ সৰু ছোৱালী ক্লাছ 3ত আছে আৰু বৃষ্টিত আছে ক্লাছ 6ত। গতিকে গৈ থাকোঁ আৰু পুৰণা জেগাটোত, মানে যিটো পুৰণা জেগা বুলি কৈছোঁ কৰ্দৈগুৰি বুলি কয় মাজুলীৰ, তাত কিছুমান বৰ ধুনীয়া ধুনীয়া দৃশ্য দেখিবলৈ পাব। ভিডিঅ'টো শেষলৈকে চাই থাককচোন, দেখিবলৈ পাব। আৰু পিছৰ চিটত নেদেখিব, অলপ আৰ হৈ আছে। এই মোৰ পৰিবাৰ বৰ্ণালী আছে, বাকী ভতিজী আছে ৰশ্মি আৰু নবু আছে। পিছত দেখিব বাৰু, ভিডিঅ'টো পিছৰ অংশত দেখিব। ব্ৰহ্মপুত্ৰ নদীৰ কাষতে থকা কৰ্দৈগুৰিখন মোৰ হৈছে জন্মগাঁও। এই জন্মগাঁওখনত মোৰ সৰু ভাইটিৰ পৰিয়ালটো থাকে। সৰু ভাইটিয়ে কিছুমান শাক পাচলিৰ খেতি কৰে আৰু মই ভিডিঅ'টোত দেখুৱাইছোঁ ভাইটিয়ে কৰা খেতি পথাৰখিনি। আৰু মাজুলীৰ বিভিন্ন অঞ্চললৈ এই ভাইটিয়ে কৰা খেতি পথাৰখিনি, মানে এইখিনি শাক পাচলিখিনি ইয়াতে ব্যৱসায়ীসকলে নিয়ে। আপোনালোকে দেখিছে ইয়াতে কি খেতি আছে, সকলো ধৰণৰ শাক পাচলি খেতিয়ে কৰে। ইয়াতে ফুলকবি, বন্ধাকবি, ৰঙালাও, বিলাহী, তাৰপিছত অসমীয়া আলু আছে, জাতিলাও আছে, বেঙেনা আছে আৰু বিভিন্ন ধৰণৰ শাক পাচলিখিনি অলপ ব্যৱসায় ভিত্তিতে কৰে। আৰু এই যিটো পৰিৱেশ, অকল ভাইটিয়েই নহয়, গাঁওখনত বহুতো উদীয়মান যুৱকে কৰে। আৰু এই বিহুৰ সময়ত ইয়াত বিভিন্নজন ব্যৱসায়ী লোক আহিছে। আৰু এটা চাবলগীয়া আচলতে উৎপাদনমুখী কামত যিসকল নিয়োজিত হৈ আছে, যিসকলে কেৱল বজাৰৰ পৰা কিনিবই নিবিচাৰে, উৎপাদন কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে এটা আকৰ্ষণীয় দৃশ্য। আৰু আমাৰ বহুতেই বজাৰত অকল কিনিবলৈহে যায়, কিন্তু উৎপাদন যদি নকৰে তেতিয়াহ'লে কেনেকৈ কিনিবলৈ পাব? উৎপাদনটো কৰিব লাগিব। গতিকে সৰু ভাইটিৰ নাম হৈছে মুন, আৰু বহু যুৱক যুৱতীৰ কাৰণে সি এক আদৰ্শ। আৰু গাঁওখন যিহেতু ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে আছে, নদীৰ কাষতেই ইয়াতে বিভিন্নজনে খেতি পথাৰ কৰিছে। মই পিছৰ ভিডিঅ'বিলাকত আৰু কিছু অঞ্চল দেখুৱাম, চাই থাকিবচোন।